নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰাজীৱ। আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজীৱ দিহিঙীয়ালৈ। বৰ্তমান মই উপস্থিত আছোঁ বোকাখাটৰ পৰা আমি আগবাঢ়ি আছোঁ বৰ্তমান কাজিৰঙালৈ। যিহেতু এতিয়া সময় 14:30, আমি কাজিৰঙা নেশ্যনেল পাৰ্কৰ যি সীমা তাত যিহেতু আমি প্ৰৱেশ কৰিছোঁ। আমি বৰ্তমান নেশ্যনেল হাইৱেৰ ওপৰতে আছোঁ আৰু গৈ আছোঁ, সেইটো আপোনালোকক অলপ দেখুৱাই দিছোঁ। বোকাখাট পাৰ হৈ কিমান দূৰ আগবাঢ়িছোঁ সেই দেখুৱাইছোঁ, বেছি নহয়। আমাৰ অসম পৰ্যটনসকলৰ কাৰণে এখন গেট আমাৰ কাজিৰঙা, আৰু আমাৰ পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা আমাৰ এই অসম বিখ্যাত গঁড়ৰ প্ৰতীক আছে। গঁড়ৰ মূৰ্তি ইয়াত বনাই ৰখা হৈছে, আপোনালোকে দেখিছে। আৰু আমি ইফালে যাবলৈ চেষ্টা কৰিম। বিভিন্ন গেট আছে, আপোনালোকে দেখিছে। ইয়াত লিখা আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। দেখিছে, এইয়া মাকে পোৱালি গঁড়ৰ প্ৰতিমূৰ্তি ইয়াত বনাই ৰখা হৈছে। আৰু জীয়াগড় নেদেখিলেও আপোনাক প্ৰতিমূৰ্তিখন দেখাইছোঁ। আগলৈ যাম, আমি আগত আৰু দেখিম নিশ্চয়। I don't wanna miss a beat, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays, and on বন্ধুসকল, আপোনালোকক যিদৰে কৈছিলোঁ যে গঁড় দেখাবলৈ চেষ্টা কৰিম মই, গতিকে গঁড় আপোনালোকে দেখিছে। ইয়াত এটি গঁড় আছে, আপোনালোকে চব এইটো মোৰ আঙুলিটো পুনৰ দেখিছে। আপোনালোকে এইটো গঁড় চৰি আছে ইয়াত। যিহেতু মই মোবাইলৰ পৰা কৰিছোঁ, কেমেৰা অনা নাই, গতিকে অলপ জুম কৰিলে ফাটি গৈছে, সেইকাৰণে জুম কৰা নাই। এনেদৰে চব আপোনালোকে গঁড় দেখিবলৈ পাইছে নিশ্চয়। এইটো গঁড় হয়। আৰু এইপিনে হৰিণা আছে, হৰিণাখিনিতো আপোনালোকে দেখিছে, ইয়াত গোটেই হৰিণা চৰি আছে। দেখিছে, 200মান হ'ব। এইপিনেও আছে হৰিণা, এইপিনেও আছে, হৰিণা আছে। গঁড় এটা দেখিলোঁ কাৰণে মই ভিডিঅ' কৰিলোঁ। গঁড় আছে, আপুনি দেখিছে। আছে ইয়াৰ আগত আৰু গঁড় বিচৰণ কৰি থকা ঠাইডোখৰ আছে, সেইডোখৰ কথা মই ভিডিঅ' কৰিব চেষ্টা কৰিম। সেইডোখৰৰ পৰা লগতে আপোনাৰ বুঢ়া পাহাৰ ভিডিঅ' কৰি আপোনালোকৰ পৰা বিদায় ল'ম। গতিকে যাওঁচোন আগলৈ, য'ত গঁড় বিচৰণ কৰে সেই ঠাইডোখৰলৈ যাওঁ। গাড়ীবিলাক নামি আছে, আমি এইপিনৰ পৰা উঠি আছোঁ।
পুত্ৰ পাৰ হৈয়ে পাব আপোনালোকে সাংস্কৃতিক নগৰী তেজপুৰ। ইয়াৰ পৰা বেছি দূৰ নহয়, বুঢ়া পাহাৰৰ পৰা ব্ৰহ্মপুত্ৰখন দেখি থাকে, দেখিছে। হ'ব তেনেহ'লে আজিলৈ বন্ধু বান্ধৱীসকল বাই বাই, আপোনালোকক বিদায় মাগিছোঁ। ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু অহাতে ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।